নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ লগত লৈ আহিব ওলাইছোঁ যে BnS আৰু BnSSৰ ডিফাৰেঞ্চ কি হয় BnS যেনেকৈ IPCক ৰিপ্লেচ কৰিছে ঠিক তেনেকৈ BnSSও CrPCক ৰিপ্লেচ কৰিছে চ' BnSS আৰু BnS দুটাই IPCত যেনেকৈ যি এক্সপ্লেইন কৰা আছে সেইবোৰে BnSত এক্সপ্লেইন কৰা আছে আৰু CrPCত যি আছিল সেইটো BnSSতে এক্সপ্লেইন কৰা হৈছে আৰু খালি ছেকশ্যনবোৰ ভিতৰুৱা কিছুমান এড কৰা গৈছে ছেকশ্যনবোৰ চেঞ্জ হৈছে তেনেকৈ আহক আমি ডিফাৰেঞ্চটো চাই আহক BnSে এক্সপ্লেইন কৰে যে সাপোজ কিবা এটা অপৰাধ হৈছে সেই অপৰাধৰ কাৰণে কোনটো পানিশমেণ্ট হ'ব কোনটো ছেকশ্যনত কোনটো অপৰাধত কি পানিশমেণ্ট হ'ব কিমান ইয়াৰ্ছলৈ পানিশমেণ্ট হ'ব সেইবোৰ চব কথা BnSত এক্সপ্লেইন কৰা গৈছে চ' BnSত যিখিনি এক্সপ্লেইন কৰিছে সেইখিনি IPCটো একজেক্টলি ছেম এক্সপ্লেইন কৰা আছিল আপোনালোকে বুজিটো পাইছে চাগে যোনটো ছাপ'জ মাৰ্ডাৰ হৈছে কাৰোবাৰ সেই মাৰ্ডাৰৰ ছেকশ্যন কোনটো হয় সেই মাৰ্ডাৰৰ ছেকশ্যনৰ লগত সেই মাৰ্ডাৰ কৰিছে যোনে তাক কিমান পানিশমেণ্ট দিব লাগিব কিমান ইয়াৰ্ছৰ কেনে পানিশমেণ্ট হ'ব ছাপ'জ মাৰ্ডাৰৰ পানিশমেণ্ট হয় লাইফ টাইম ইনপ্ৰিজনমেণ্ট নহ'লে ডেথ পেনাল্টি সেইটো IPCত এক্সপ্লেইন 302 আছিল এণ্ড BnSত এক্সপ্লেইন কৰা গৈছে 101ত চ' আপোনালোকেতো বুজি পাইছে যে যোনটো অপৰাধ হয় সেই অপৰাধৰ কিমান পানিশমেণ্ট হ'ব সেইবোৰ কিমান ফাইন লাগিব কিমান ইয়াৰ্ছৰ হ'ব কিমান মান্থৰ হ'ব এভৰিথিং BnSত এক্সপ্লেইন কৰা গৈছে ঠিক তেনেদৰে তাৰ অপজিট চাইড BnSS যোনটো CrPCক ৰিপ্লেচ কৰিছে চ' CrPC বা BnSSে এক্সপ্লেইন কৰে যে ছাপ'জ যিকোনো এটা অপৰাধ হৈছে সেই অপৰাধটোক কেনেকৈ কি প্ৰক্ৰিয়া হ'ব অফেণ্ডাৰে তাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে কোনোবা অপৰাধ কৰিছে সেই অপৰাধী কোনে এৰেষ্ট কৰিব কোৰ্টে কৰিব নে পাব্লিকে কৰিব নে পুলিচ ষ্টেচনৰ পৰাই হ'ব পুলিচে কৰিব এভৰিথিং মানে প্ৰক্ৰিয়া এটা উদ্ধাৰ হোৱা কেনেকৈ সেই অফেন্সত কেনেকৈ আপোনাক এৰেষ্ট কৰা হ'ব সেইবোৰ BnSSত বা CrPCত এক্সপ্লেইন কৰা গৈছে ছাপ'জ ধৰি লওক মাৰ্ডাৰে হৈছে কাৰোবাৰ হৈছে যদি ছাপ'জ সেইখিনি সময়ত কোনোবা এজন ব্যক্তি প্ৰেজেণ্ট আছে সেই প্ৰেজেণ্ট থকা মানুহজনে দেখা পাইছে যে কোনোবা এজন অপৰাধীয়ে মাৰ্ডাৰ কৰিছে আৰু সেই মানুহজনৰ এটা ৰাইটছ থাকিব যেনে BnSত এক্সপ্লেইন কৰা আছে যে ৰাইটছ থাকিব কোনোবা পাব্লিকো কাৰোবাৰ যদি কিবা হয় পুলিচ ষ্টেচনত FIR দাৰ্জ কৰক বা ক'ৰবাত কিবা হৈছে ডাইৰেক্ট পুলিচো এৰেষ্ট কৰিব মাৰ্ডাৰৰ ক্ষেত্ৰতে হওক গম পালে যে এইটো মাৰ্ডাৰ কৰি কেনে পলাইছে সেই মাৰ্ডাৰৰ যোনটো অফেণ্ডত সেই যোনে কৰিছে তেওঁক পুলিচে এৰেষ্ট কৰিব পাৰে সেইটো এটা লাইক ছাপ'জ কোনোবা এটা অফেন্স হৈছে সেইটো কোৰ্টলৈ গৈছে কোৰ্টে আৰু এটা অপৰাধীৰ লগত আৰু এটা অপৰাধীৰ আশংকা ডাউট কৰিছে তেওঁৰ কেনেও ৱাৰেণ্ট ইছ্যু কৰিব পাৰে সেইটো এটা
মানে কোৰ্টৰ বা পুলিচৰ বা পাব্লিকৰ এটা কেনেকৈ মানে এটা অপৰাধ হ'লে কেনেকৈ কোনে কি কৰিব পাৰে সেইবোৰ BnSSত এক্সপ্লেইন কৰা গৈছে। BnSSত এইটো এক্সপ্লেইন কৰিছে যে অপৰাধ কৰিছে যোনে তেওঁ নিজকে বচাবৰ কাৰণে বা হেৰি কৰিবৰ কাৰণে নিজৰ বেল ল'বৰ কাৰণে কোনটো ছেকশ্যনত কোনটো কি কেনেকৈ বেল ল'ব পাৰিব, বেলেবল অফেন্সত কেনেকৈ তেওঁ বেল ল'ব পাৰিব, নন বেলেবল অফেন্সত কেনেকৈ বেল ল'ব পাৰিব, সেইবোৰ কথাই মানে BnSSত বা CrPCত লিখা আছে। চ' BnS या IPCয়ে এইটোৱে কয় যে যোনে অফেন্স কৰে তেওঁৰ পানিছমেণ্ট কিমান হ'ব। আৰু CrPCয়ে BnSSে সেইটো কয় যে অপৰাধীজনে সেই পানিছমেণ্টৰ পৰা কেনেকৈ উদ্ধাৰ পাব পাৰে, কোনে তেওঁক সেইখিনি সময়ত এৰেষ্ট কৰিব পাৰে, সেইবোৰ BnSS या CrPCত এক্সপ্লেইন কৰা আছে। চ' এইটোৱে ডিফাৰেঞ্চ হয়। হোপ আপোনালোকে বুজি পাইছে। বহুত সহজ ভাষাত আপোনালোকক মই বুজাব চেষ্টা কৰিছোঁ। যদি কিবা ডাউট থাকে কমেণ্ট বক্সত মোক শ্বেয়াৰ কৰিব। আৰু যদিহে কাৰোবাক কিবা যদি নোটছৰ ইম্পৰ্টেণ্ট আছে দেন মোক জনাব, ইয়া মোৰ BnS আৰু BnSSক আৰু ভালকৈ যদি আপোনালোকক চেপ্টাৰ ৱাইজ আপোনালোকে জানিব বিচাৰে দেন মোক কমেণ্ট বক্সত ক'ব পাৰে। চ' আজি এইখিনিয়ে আছিল যে BnS আৰু BnSSৰ মাজত ডিফাৰেঞ্চ কি। So hope you guys like this video. If you guys like this video, please do like, share and subscribe this channel, and don't forget to press the bell icon to get first notification. Thank you and God bless you all.